নমস্কাৰ বিকে চন্দনাছ কিচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই কাচকল আৰু দৈ দি বনোৱা এটা ৰেচিপি দেখুৱাম। প্ৰথমতে কাচকলকেইটা ভালকৈ ধুই ল'লোঁ। তাৰপিছত এনেধৰণে বাকলিখিনি গুচাই ল'লোঁ। বাকলিখিনি গুচাই মাজত দুটুকুৰা কৰি লৈ মই এনেকুৱা সৰু সৰু পিচ বনালোঁ। এইটো চেপত বনালে ভাল লাগিব খাবলৈ। তাৰপাছতে মই ইয়াত হালধি আৰু নিমখ দি দিলোঁ। হালধি নিমখ ধুনীয়াকৈ চবফালে লাগি যোৱাকৈ মই সানি লৈছোঁ। এনেধৰণে ধুনীয়াকৈ সানি ল'ব লাগিব। তাৰপিছতে গেছটোৰ ওপৰত মই এতিয়া কেৰাহী বহাই দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই জোখমতে তেল দি দিছোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰিম। ৰঙচুৱাকৈ ভাজি লৈ পেলাই মই এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম। এতিয়া মই কাচকলখিনি লুটিয়াই মেলি দিছোঁ। এই ধুনীয়াকৈ ভাজ খাই আছে। এয়া ব্ৰাউন কালাৰ হৈ গ'ল। এতিয়া মই এইখিনি উঠাই ল'ম। বাকী থকা যিখিনি আছিলে গোটেইখিনি মই ফ্ৰাই কৰি লৈছোঁ। এনেধৰণে এপিচ এপিচকৈ মেলি দিব লাগিব। তেতিয়া ধুনীয়াকৈ সিজি যায় ভিতৰলৈকে। এয়া হৈ গ'ল ব্ৰাউন কালাৰ। এইখিনিও মই এতিয়া উঠাই লৈছোঁ। ইয়াৰ বাবে মছলা লাগিব, ধনিয়া খুন্দি ল'ব লাগিব ফোৰণ মাৰিবলৈ। তাৰপিছত শুকান জলকীয়া লাগিব। তাৰপিছতে ধনিয়া গুড়ি লাগিব আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰটো লাগিব। হালধি লাগিব আৰু ইয়াতে আমি নিমখ দিব লাগিব। এয়া তেলখিনি কমাই ল'লোঁ। কমাই লৈ মই তাত খুন্দা ধনিয়াখিনি দি দিছোঁ আৰু অকণমান হিং দি দিছোঁ। হিং দি দিলে গোন্ধটো বৰ ধুনীয়া ওলায়। হিং আৰু ধনিয়া গুড়াখিনি মই ভাজি লৈছোঁ। এতিয়া মই তাতে শুকান জলকীয়া 3টামান ফালি ফালি দি দিছোঁ। ডোখৰ কৰি দি দিছোঁ। এতিয়া এইখিনি ভালকৈ ভাজ খাবলৈ দিছোঁ। এতিয়া মই ইয়াতে হালধি গুড়ি, ধনিয়া গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। এইখিনি সুন্দৰভাৱে ভাজি ল'ব লাগিব। আৰু ইয়াত আমি এতিয়া দৈ দিম। দৈখিনি ভালকৈ চামুচেৰে ফেটি ল'ব লাগিব। ফেটি লৈ এইখিনি মিহি কৰি এতিয়া মছলাখিনিৰ ওপৰত দি দিছোঁ। এইখিনি এতিয়া চবফালে মিলাকৈ লৰাই দিছোঁ। এতিয়া ইয়াত নিমখ দি দিছোঁ। নিমখখিনি দি চবফালে মিলাকৈ লৰাই দিব লাগিব। এনেধৰণে লৰাই দিব লাগিব। তেতিয়া বস্তুটো গোটা গোটা হৈ নাযায়।
এইখিনি অকণমান উতল আহিছে এতিয়া মই ইয়াত এগিলাচ পানী দি দিম এগিলাচ পানী দি ভালকে এইখিনি লৰাই দিব লাগিব এইখিনি লৰাই দিছো আকৌ এবাৰ এতিয়া ঢাকন এখন মাৰি ভালকে এইখিনি উতলিবলৈ দিম 2 মিনিট মান 2 মিনিটৰ পাছত দাঙি চাইছো এয়া পুৰা উতল আহি গৈছে অকমান আকৌ লৰাই দিছো এই ৰেচিপিটো খাবলৈ বহুত ভাল লাগে বহুত টেষ্টি হয় এতিয়া মই যিখিনি কাচকল ফ্ৰাই কৰি থৈছিলো সেইখিনি ইয়াতে দি দিম দৈ মছলাৰ পেষ্টখিনি যে বনালো জোল বনালো তাতে কাচকল ফ্ৰাইখিনি দি দিম এয়া কাচকল ফ্ৰাই দি দিয়া হ'ল এতিয়া ভাল ধৰণে সকলো ফালে মছলাখিনি সোমোৱাকে লৰাই দিছো এতিয়া মই আকৌ 2 মিনিট মানৰ কাৰণে ঢাকন মাৰি দিম এতিয়া খুলি চাইছো এতিয়া মই ইয়াতে কচুৰি মিঠিৰ পাত দি দিছো কচুৰি মিঠিৰ পাত দিলে গোন্ধটো বৰ ধুনীয়া ওলাই খাবলৈও ভাল লাগে এতিয়া মই ভাল ধৰণে লৰাই দিছো এতিয়া আকৌ অকমান সময় কাৰণে ঢাকি দিম এটা উতল আহিলে হৈ যাব এয়া মই ঢাকনখন উদঙাই চাইছো এইখিনি ধুনীয়াকৈ উতল আহিলে আৰু গ্ৰেভি হৈ গৈছে বস্তুটো কালাৰটো ইমান ধুনীয়া আহিছে চকচোন দেখিয়ে খাও খাও লগা নাই নে বাৰু এয়া আমাৰ হৈ গৈছে কাচকল দৈৰ ৰেচিপি এতিয়া এইখিনি হৈ গ'ল মই গেছটো অফ কৰি দিলো এইখিনি হৈ গ'ল দৈ আৰু কাচকলৰ ৰেচিপি যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো আজিলৈ ইমানতে থৈছো পুনৰ নতুন এটা ভিডিঅ' হৈতে আপোনালোকৰ আগত উপস্থিত হ'ম ধন্যবাদ